নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক কুশলে আছে। আজি পুনৰ আপোনালোকৰ ওচৰলৈ দুটি নতুন ৰেচিপি লৈ আহিছোঁ। প্ৰথমটো হৈছে আনাৰসৰ টক আৰু দ্বিতীয়টো আমৰ পৰঠা। আৰু ভিডিঅ'বোৰ কেনে পাইছে মোক ক'বচোন। যদি এই ভিডিঅ' ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ সোনকালে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনাৰ পৰিয়ালবৰ্গ আপোনজনলৈ আপুনি শ্বেয়াৰ কৰি দিব বুলি মোৰ আশা থাকিল। তাৰ বাবে ল'লোঁ কালজিৰা, অকণমান নেমু, 2-4টা চেৰি আৰু অকণমান হালধি, চেনি, নিমখ অকণ, চেনিকণ পিছত 2 চামুচ দিব পৰা যাব। আৰু এয়া হৈছে অকণমান আদা, খোৱা চৌদা, অকণমান 2টা জলকীয়া, জিৰা গুড়ি আৰু ডালচেনি, অকণমান বটি লোৱা হ'ব, ইলাচি, তেজপাত, এইখিনি মছলা, এইখিনি আমৰ ৰস। আৰু এয়া হ'ল মিঠাতেল, আৰু এয়া হ'ল ৰিফাইন আৰু মিঠাতেল। আমখিনি ফেটি লোৱা হৈছে। এয়া আনাৰস 4টা, এটা 4টা চেৰি এটিটা মানে একেবাৰে মিক্সিত গুড়া কৰি লৈছোঁ। গতিকে এইখিনি আমেদি এতিয়া পৰঠা বনোৱা হ'ব। গতিকে এইখিনি আমৰ ফেটি লৈছোঁ ভালকৈ। আপুনি মিহিকৈ বটি ল'ব, একেবাৰে যাতে একেবাৰে গুড়া হৈ যায়, সেনেকৈ আমখিনি ভালকৈ মোহাৰি ল'ব। গতিকে এইখিনি আম। আৰু এতিয়া প্ৰথমতে মই আনাৰসৰ এইখিনি আটাই দি মই আমটো পৰঠা বনাব লাগিব। গতিকে এইখিনি আম হ'ল, আটা আৰু আমেৰে বনোৱা হ'ব। প্ৰথমতে মই আনাৰসৰ টকটো বনাই লোৱা হ'ব। আনাৰসৰ টকটো বনাই ল'ম। এতিয়া এইটো কেৰাহী বহাই দিয়া হৈছে। কেৰাহীটো বহাই দি অকণমান মিঠাতেল দি দিয়া হৈছে। মিঠাতেল অকণমান দি দিছোঁ। দি উঠি মিঠাতেলখিনি দিয়াৰ পাছতে অকণমান এতিয়া এই কালজিৰা, জলকীয়া, তেজপাত এইবোৰ ইয়াতে দি দিয়া হ'ব। কালজিৰা দিছোঁ আৰু এতিয়া তেজপাত, জলকীয়া এনেকৈ দিয়া হ'ব। এইখিনি অকণমান কালজিৰাখিনি ফুটিবলৈ দিয়া হৈছে, কাৰণ অকণমান জুইটো কমাই দিব। জলকীয়া 2টা দি দিছোঁ, শুকান জলকীয়া 2টা, তেজপাত 2 খিলা ভাঙি দিয়া হৈছে। তাৰপিছত ইলাচি কেইটামান তাতে দি দিছোঁ। ইলাচি কেইটামান দি অকণমান জুইটো কমাই দিব, যাতে দেই নাযায়। অকণমানকৈ লৰাই দিব। ইয়াত পিঁয়াজ, নহৰু একোৱেই দিব নালাগে। গতিকে এটা আনাৰসে 4টা চেৰিয়ে যেনেকৈ মই বটি লৈ মিক্সিত এইখিনি ফেটি ঠিক কৰি লৈছিলোঁ, পেষ্ট বনাই লৈছিলোঁ, এইখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া কেৰাহীত ঢালি দিয়া হৈছে। দি উঠি এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বনাই। এইটো অকণমান ৰং হ'বৰ কাৰণে চেৰিকেইটা দিয়া হৈছে। ইয়াত কোনো কেমিকেল ৰং মই ইয়াত ব্যৱহাৰ নকৰোঁ, যাতে আনাৰসৰ এটা ৰং এটা আহে, কালাৰ এটা আহে। সেইকাৰণে 4টা চেৰি আপুনি হিচাপমতে দি দিব। দিলে এটা সুন্দৰ এটা ৰং এটা আহে। কালাৰ হৈ গৈছে, দেখিছেনে? বৰ ধুনীয়া কালাৰ এটা আহিব। তাৰপিছতে অকণমান জুইটো লৈ পেলাই আপুনি ভালকৈ আগৰ কালজিৰা, জলকীয়া, তেজপাত এইখিনি যিখিনি দিছিলে, এই মিশ্ৰণখিনি যাতে ইয়াতে লাগি ধৰে, তেতিয়াহ'লে। আৰু ইয়াত পানী নিদিব, একেবাৰে পানী ব্যৱহাৰ কৰা নাই। গতিকে আনাৰসটো অকণমান মুখত দি ল'ব, মিঠা নে টেঙা। কিছুমান আনাৰস অকণমান নিমখ দিছোঁ। অকণমান হালধি দিছোঁ। এতিয়া লৰাই দিছোঁ। লৰাই আছোঁ, চাওকচোন। সুন্দৰকৈ এটা ধুনীয়া ৰং এটা আহিছে, দেখিছেনে? যাতে কোনো বাহিৰা ৰং বা জলকীয়াৰ গুড়ি দি পেলাই ইয়াক কোনো মই মিশ্ৰিত ৰং কিছুমান দি পেলাই মই ৰং কৰা নাই। মই চেৰিহে দিছোঁ। তাৰোপৰি অকণমান জিৰা দিছোঁ। অকণমান জিৰা দি পেলাই এনেকৈ ৰং কৰা হৈছে। একেলগে ধুনীয়াকৈ মোহাৰি আপোনাৰ মানে হেতাখনেদি ঘুটি থাকিব লাগিব। জুইটো কমাই দিব। জুইটো কমাই দি ভালকৈ এনেকৈ উভতাকৈ আপুনি অকণমানকৈ যাতে মিলি যায়। সুন্দৰ এটা কালাৰ হৈ আহিছে। এতিয়া মই দিম 2 চামুচ চেনি। আপুনি অকণ মুখত দি চাব। যদি আপোনাৰ আনাৰসটো বহুতেই টেঙা, তেতিয়াহ'লে আপুনি 4 চামুচ চেনি দিব। তেতিয়া মোৰ আনাৰসটো অত্যন্তই মিঠা, ঘৰৰ আনাৰস। গতিকে চাওকচোন, সুন্দৰ এটা কালাৰ, ধুনীয়া ৰং এটা উঠিছে।
এয়া আপুনি ঘৰতে বনাই নিজৰ শিশুকেইটিক আপুনি সুন্দৰভাৱে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে ফলৰ বতৰ, গতিকে ফলৰে নানান ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰি। গতিকে আনাৰসতক আপুনি সুন্দৰকৈ বনাই খাব পাৰিব। এতিয়া অকণমান মই ইয়াত মিঠা টেঙা হ'বৰ কাৰণে এটা মিঠা টেঙাৰ এটা নেমু চামুচখনত মই চেপিম এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে, কিন্তু যাতে গুটি নপৰে, গুটি পৰিলে তিতা হ'ব। এয়া আপোনালোকে এচামুচ নেমু ৰস দি দিলোঁ। নেমু ৰস এচামুচ দি পেলাই তাৰমানে বজাৰৰ পৰা কিনা নানা ধৰণৰ কিছুমানে চাইট্ৰিক এচিড ব্যৱহাৰ কৰে, এইবিলাক একোৱেই নকৰোঁ। গতিকে ঘৰতে তৈয়াৰ হোৱা বস্তু এবিধ। এয়া হৈছে নেমু অকণমান দি দিলোঁ। দি উঠি এতিয়া এয়া সুন্দৰ এটা উতলিছে, চাওকচোন কালাৰ এটা আহিছে। এতিয়া মই এই ডালচেনি আৰু আদা এইখিনি একেবাৰে পেষ্ট কৰি থৈছিলোঁ, এইখিনি অকণমান দিবলৈ, বৰ বিশেষো দিব নালাগে। দি উঠি অকণমান এটা গোন্ধ আহিবৰ কাৰণে আপুনি যদি জলকীয়া খায় 2-3টা কেঁচা জলকীয়া, পকা জলকীয়া বটি দিবও পাৰে, কিন্তু ইয়াত মই জলকীয়াৰ গুড়ি বা জলকীয়া তেনেকৈ ব্যৱহাৰ কৰা নাই, কাৰণ শিশুৰ কাৰণে উপযোগী আৰু শিশুৱেই খাব। এতিয়া এয়া মই 2টামান চেৰি ওপৰতে ইয়াতে দি দিছোঁ। এয়া আনাৰসৰ টক সুন্দৰভাৱে প্ৰস্তুত হৈ গৈছে। এতিয়া মই আমৰ পৰঠাখিনি কেনেকৈ বনাই আপোনালোকৰ আগত দাঙি ধৰিম। গতিকে এতিয়া এয়া আটা লৈছোঁ, তাৰ বাবে অকণমান নিমখ দিলোঁ। এয়া তাৰপিছতে অকণমান খোৱা চৌদা দিব পাৰে, খোৱা চৌদা দিব। যদিহে নহয় আপুনি বেকিং পাউডাৰো দিব পাৰে। এয়া মই অকণমান টেঙা পানী উগাৰ নাহিবৰ কাৰণে অকণমান খোৱা চৌদা দিছোঁ। এয়া কালজিৰা অকণমান দি পেলাই দিছোঁ। দি পেলাই অকণমান ৰিফাইনেদি অকণমান এয়া ভালকৈ ৰিফাইন পাৰে, বাটাৰ পাৰে, ঘিউ, যিকোনো এটা অপশ্যনেল থাকে, এইকেইটা আপুনি দিব পাৰে, যোনে যি খায়। গতিকে আমাৰ ঘৰত বহুতো ঘিউ বাটাৰবিলাক নচলে, কাৰণ গোটেইখিনি পৰিয়ালেই ফেটেই আমি, গতিকে সেইকাৰণে এতিয়া মই ৰিফাইনেদি দি লৈছোঁ। গতিকে এয়া চাওকচোন সুন্দৰভাৱে মোহাৰি লৈছোঁ এই ৰিফাইনখিনি। গতিকে এয়া চাওকচোন একদম মিহলাই দিব, ভালকৈ মিহলাব, মোহাৰিয়ে থাকিব। এয়া দেখিছে, আৰু আটাৰ লগত যাতে ৰিফাইন, কালজিৰা, খোৱা চৌদা, নিমখ সুন্দৰভাৱে মিহলি যায়। এতিয়া আপুনি ফেটি লোৱা পকা আমখিনি ভালকৈ গুড়া কৰি ল'ব। পকা আমখিনি লাহে লাহে অলপকৈ দি যাব, অলপকৈ দি এয়া অকণকৈ মাৰি যাব। এয়া চাওকচোন মোহাৰি যাব। এয়া এজিটিছ আৰু আমি আটা যেনেকৈ মাৰোঁ এজিটিছ। এতিয়া আটা আপুনি যেনেকৈ ৰুটি বনায় একেই পদ্ধতিৰে এতিয়া যাতে এনেকৈ ফলৰ ৰসখিনিয়ে দিয়ে, কাৰণ শিশুটোৱে এবাৰ ফল মূল বা ঘৰৰ পৰিয়ালে কিছুমানে নাখায়। আমি গৃহিণীসকল অকণমান বুদ্ধি কৰি খুৱাব লাগিব, কাৰণ পুষ্টিটোৰ প্ৰয়োজনেই। গতিকে আমি সৰ্বব্যাধি নাশ কৰাৰ এটা তেওঁলোকৰ কেপাচিটি আছে, সেই ফলৰ কেপাচিটি আছে, সৰ্বব্যাধিত প্ৰটেকশ্যনৰ কেপাচিটি এটা আছে। গতিকে যিকোনো বেমাৰ তেওঁ হ'বলৈ, সেই ফলবিধে বেমাৰটো হ'বলৈ নিদিয়ে। গতিকে সেই বস্তুটো আমি পাওঁতে সহজতে এটা সুন্দৰ ৰেচিপি বনাইনো কিয় নাখাওঁ। গতিকে আহকচোন, এয়া আটা মাৰিছোঁ চাওকচোন। গতিকে এই আটাখিনি সুন্দৰভাৱে পিটিকি পেলালোঁ। এয়া চাওকচোন, মোহাৰি ভালকৈ মাৰিব অকণমান। এয়া আটাখিনি সুন্দৰভাৱে মাৰি থাকিব লাগিব, অকণমানকৈ কোমল হ'ব লাগিব। এতিয়া এইটো গুলি হৈ গ'ল। এতিয়া এনেকৈ ঠিক আটা মৰাৰ নিচিনাকৈ যেনেকৈ আমি আটাখিনি মাৰোঁ তেনেকৈ থিয় কৰি ছিঙি টুকুৰা কৰোঁ, তেনেকৈ টুকুৰা কৰিব। একেই পদ্ধতি, একে আটা মৰাৰ নিচিনাই, মাত্ৰ কেৱল আমৰ ৰসখিনি দিয়ে বা কালজিৰাখিনি দিহে কৰা হৈছে। বস্তুটো একেই, অতি সহজ। এয়া এতিয়া হৈছে। এয়া এনেকৈ দি ল'ম। এয়া দি লৈছোঁ, অকণমান আটা দি লৈছোঁ। আটা দি লৈ এতিয়া বেলনাখনত যাতে লাগি নধৰে, কাৰণ ফলৰে এঠাৰ নিচিনা হৈছে। এতিয়া এঠাৰ নিচিনা হৈ লাগি নধৰাৰ কাৰণে ৰিফাইনেৰে বেলিব পাৰে, আপুনি যিকোনোৱে বেলিব পাৰে, কিন্তু যাতে বেলনাখনত লাগি নধৰে। এতিয়া তেৱাখন বহাই লৈছোঁ মই। কেৰাহীত য'তে নহওক আপুনি বনাব পাৰে ৰুটিখন। গতিকে এতিয়া আপুনি
আপোনাৰ শিশু বা আপোনাৰ পৰিয়ালে ঘিউ খায়, বাটাৰ খায়, যেনেকৈ যোনে ভাল পায় সেনেকৈ আপুনি অকণমান কাষে কাষে দি অকণমানকৈ দি ল'ব। দিলে ৰুটিখন হৈছে, বেলা হৈছে, এতিয়া টাৱাত দি দিছোঁ। দি কাষে কাষে অকণমান ৰিফাইন তেল, চাওকচোন, কাষে কাষে অকণমান ৰিফাইন তেল দি দিছোঁ। এয়া দি উঠি জুইটো মধ্যমীয়াকৈ ৰাখিব। এয়া সুন্দৰকৈ ফুলি আহিছে, দেখিছেনে? এয়া আমৰ পৰঠা আপুনি আনাৰসৰ জেলি দি, আনাৰসৰ ৰসেদি, টকেদি, যিয়ে নহওক খাওক। আপুনি আনাৰসৰ টক বনাই লওক, সুন্দৰভাৱে খাওক। দুইটা ফলৰে আপোনাৰ কাম হ'ল, পুষ্টিৰ বাবে উপযোগী আৰু এটা খাদ্যও প্ৰস্তুত হ'ল। গতিকে আপুনি সুন্দৰভাৱে বনাই খাওক। এয়া